बुहुद असुबिदा बेमाराव गोलैना थानायखाय जोङो दिनै बोरायनो फैबाय आरो जोंनि गामियावनो हातिबान्धा गामियाव बुहुद बोसोर थाबाय थानानै जोंनि गामिनिफ्रायबो आरो बाहेरावबो बुहुद जौगामि माबा हानजा बेफोरखौ फोरोंबाय आरो जोंनि आर'ज दलफोरखौबो मोजांहै फोरोंलांबाय दानाय लुनाय गासैखौबो हायोमोन मानसिया अकल बे जौगामि माबा खेराइ हानजायाल' नङा बुहुदखिनि खामानियाव आग बारायना होदो बिनि थाखाय जोङो सार प्रमद बर'खौहा जोङो बिटिआरनिफ्राय आर'ज बावहरबाय जोंनो थारमाने ओइ सारखौहा थाब माबा खालायनायनि मोजां खालामनायनि जोंखौहा सहाय सुजुग जों नागिरबाय जों बर'नि थाखाय जोङो बुहुद असुबिदायाव गोलैना थानायखाय जोंनो थाबनो बेमारखौ मोजां खालामनो थाखाय जोङो आर'ज गाबहरबाय बिनि थाखायनो जोंखौ सहाय सुजुग आरो रां एसे माहाय सहाय खालायनो नांगौ आरो गामिनिफ्राय बिथां रन्जन बर'खौ नायनो थाखाय जों बेवहाय फैदों बेनि थाखाय दा बिथाङा बेराम जाबाय थानायखाय बिटिआर सुक्तिनिफ्राय अनसुंथाइ आरो आसाम सरकार बिटिआर सरकारखौ सहाय सुजुग खालामनो थाखाय बुंहरनाय जाबाय बिथां प्रमद बर'खौ बिनि थाखाय आं बुंनायखौ एसेयावनो फोजोबनाय जाबाय। আমি হাতীবান্ধা ফুয়াঘাট হাতীবান্ধা গাঁৱৰ পৰা আজি 2 নং টটলাপাৰা গাঁৱত আমি আহিছোঁ আৰু আমি অহাৰ উদ্দেশ্যটো হ'ল ইয়াত টটলাপাৰা 2 নং টটলাপাৰা গাঁৱত আমাৰ এজন সাংস্কৃতিকৰ লগত জড়িত থকা মাননীয় শ্ৰী ৰুংজুং দৈমাৰী তেখেত আছিল আমাৰ সাংস্কৃতিকৰ লগত জড়িত থকা এজন খেৰাই কৃষ্টি শিকাবৰ পৰা শিক্ষাগুৰু তেখেতক আমি ছাৰ বুলি মানো আমি ছাৰ বুলি কৈছিলোঁ কাৰণ আমি হাতীবান্ধা গাঁৱত এডল খেৰাই কৃষ্টি হৈছিলোঁ আমি প্ৰায় 2014 বা 15 চনত হৈছিলোঁ আমি তেতিয়াৰ পৰাই আমাৰ লগত ছাৰে জড়িত আছিলে তেখেতে সম্পূৰ্ণ আমাক খেৰাই কৃষ্টি দলটি নাম দিছিলে তেখেতে দিছিলে যোগামী খেৰাই হাঞ্জা বুলি নাম দিছিলে তেখেতে থকাৰ সময়তে আমি বহুখিনি তেখেতৰ পৰা আমি শিকিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু খেৰাই কৃষ্টি বুলিয়ে নহয় তেওঁ আমাক গাঁৱত প্ৰায় আৰজৰ দলটিকো তেখেতে আৰজ শিকাইছিলে আৰু আমাক প্ৰায় খেৰাই কৃষ্টি দলৰ সাজ পোছাকবোৰো তেখেতে বনাইছিলে প্ৰায় ড্ৰেছবোৰ গামোচাবোৰ আৰণাই তেখেতে আমাক বনাই দিছিলে গতিকে আজি তেখেতে যিহেতু অসুখত ভুগি আছে আমি তাৰ কাৰণে তেখেতক আমি খবৰ ল'বলৈ আহিছোঁ আৰু মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিটো নেকি আমাৰ বিটিআৰ চৰকাৰ বৰ্তমান বিটিআৰ চৰকাৰৰ প্ৰধান চিফ শ্ৰী প্ৰমোদ বড়ো ছাৰ তেখেতক মই আহ্বান জনাব বিচাৰিছোঁ বা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ যিহেতু কালচাৰ বজাই ৰখাব পৰা এজন ছাৰ আছিলে তেখেতক যাতে আমাৰ এই অসুখৰ পৰা অনুৰোধ জনাইছোঁ আৰু যাতে তেখেতে অসুখৰ পৰা সুস্থ হৈ উঠিব পাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে অসম চৰকাৰকো মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ কালচাৰবোৰ আকৌ জীয়াই ৰখাব পাৰে এনেকুৱা ছাৰ এজন থাকিলে আমি বহুখিনি আগুৱাই যাব পাৰিম বুলি আমি আশা কৰিছোঁ।